নমস্কাৰ বলক বজাৰলৈ আহি গৈছো আৰু পালেং কিছুমান কিনি লৈ আছো আজি পালেঙৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পালেঙৰ এই ৰেচিপিৰ পৰা আপোনালোকে সম্পূৰ্ণ এন্টিঅক্সিডেন্ট পাব ভিটামিন আৰু মিনাৰেলছ পাব যেটো সাধাৰণতে কুকিং কৰিলে নাপায় হয় আমি আজি এটা ৰ ৰেচিপি আপোনালোকক শ্বেয়াৰ কৰিম পালঙৰ স্যালাড বা পালঙৰ কেঁচা চাটনি তাৰ কাৰণে আমাৰ বহুত বেছি উপকৰণ বা ইনগ্ৰেডিয়েন্টছ নালাগে সিম্পল তিনিটা maximum 4টা ইনগ্ৰেডিয়েন্টছ দি আমাৰ হৈ যায় এটো সো পালংখিনি ভালকে আমি ধুই লৈছো ভালকে ধুই লব যাতে লেতেৰাখিনি ওলাই যায় সো ৰ বস্তু যেতে আমি খাম একেবাৰে কুকিংত বহুত বস্তু নোহোৱা হৈ যায় জীৱাণু থাকিলে বা বীজাণু থাকিলে বাট ৰ যেতে খাম অলপ ভালকে ধুই লব সো আমি ভালকে পালং শাকখিনি ধুই লৈছো আৰু এনেকে বাছি লৈছো সো পালঙৰ বেনিফিটস মই কৈ আছিলো এন্টিঅক্সিডেন্টৰ কথা এন্টিঅক্সিডেন্ট আপোনালোকে শুনিছেনে নাই নাজানো এন্টিঅক্সিডেন্ট এটা নিউট্ৰিয়েন্ট হয় যেটো আমাৰ স্কিনৰ কাৰণে খুব বেছি ভাল যিকোনো ধৰক আপোনাৰ বেমাৰ যদি উলাব লাগে বা ক্যান্সাৰ ৰোগৰ নিচিনা এনেকুৱা বহুত ডাঙৰ ডাঙৰ ৰোগ বা এনেও আমাৰ শৰীৰৰ কাৰণে ওভাৰঅল ওয়েলবিংৰ কাৰণে এন্টিঅক্সিডেন্ট আমাৰ বহুত দৰকাৰ কিন্তু আমি কুক কৰিলে বস্তু নাপাও আমি ৰ ভেজিটেবলস বা ফ্ৰুটছত এন্টিঅক্সিডেন্টটো পাও তো ফ্ৰুটস তো আমি খাওৱে ৰ কিন্তু আমি সবজি তো ৰ তেনেকে নাখাও হে কাৰণে কেঁচা পালঙৰ চাটনি সো স্যালাড বুলিও কোৱা হয় ইয়াক সো সিম্পলি ইয়াক সৰু সৰুকে কাটি লব যেনেকে আমি শাক কাটো অলপ ডাঙৰ পিছতো আপোনালোকে কাটি লব পাৰে একো অসুবিধা নাই পালঙত আইৰণৰ মাত্ৰা থাকে ই আমাৰ বোনছৰ কাৰণে ভাল গুটে ইমিউনিটি বুষ্ট কৰাৰ কাৰণে বহুত হেল্প কৰে আৰু পালং এটা হেউজিয়া শাক হয় সো আমি খাই থাকিব লাগে মাজে মাজে সো সিজনত আছে হে কাৰণে ইয়াক নিশ্চয়কৈ ইনক্লুড কৰিব আপোনাৰ ডায়েটত এনেকে পাতলকে কাটি লব আৰু বেছি একো তেনেকে নালাগে পটককে বনাই লব পাৰে আপোনালোকে পিয়াজ লাগিব আমাক পিয়াজটো আপোনালোকে ইয়াতে ভালকে কাটি লব আৰু পিয়াজ যদি খাব নখোজে তেনে হলে ইয়াতে আপোনালোকে আৰু এটা ইনগ্ৰেডিয়েন্ট ইউজ কৰিব পাৰে হল বাদাম নিৰামিষৰ দিনাখন যদি খাব খোজে কিটামান বাদাম দি দিব পাৰে বাদাম দিলেও ইয়াৰ ৰিপ্লেসমেন্ট হৈ যাব আপোনালোকে বিচাৰিলে ইয়াতে পিনাটো এড কৰি লব পাৰে পিয়াজৰ লগে লগে পিনাট এড কৰি লব পিনাটো যেটো ফ্যাট হয় খুব ভাল হয় ঠাণ্ডাত বডি গৰম কৰি ৰাখাত হেল্প কৰে আৰু এই ফ্যাটটো আমাৰ অতিৰিক্ত চৰ্বি কাটাটো বহুত হেল্প কৰে সো জলা এটা কাটি দিছো নিমখ দি দিছো টু টেষ্ট আপোনালোকে যিখিনি টেষ্ট হয় আৰু ইয়াতে অলপমান মিঠা তেল দি দিব মিঠা তেল খুবে দৰকাৰ ইয়াতে টেষ্টটো এনহান্স কৰিব কাৰণে আৰু আমাৰ হেলথৰ কাৰণে খুব দৰকাৰ হয় স্যালাডৰ ওপৰত অলপমান অইল দিব লাগে বিচাৰিলে অলিভ অইলও দিব পাৰে এনেকে হাতে দি মেশ কৰি লব তেতিয়া খাবলৈ বেছি ভাল হয় আৰু যদি নিবিচাৰে এনেও তেনেকে আপোনালোকে খাব পাৰে কেঁচা স্যালাডটো খুব দৰকাৰ হয় ৰেগুলাৰ ডায়েটত এড কৰিব কিন্তু মন কৰিব যদি আপোনাৰ গ্যাস আছে তেন্তে আপুনি বহুত বেছি পৰিমাণে নাখাব অলপ পৰিমাণে খাব পাৰে আৰু ভাতটো প্ৰথমতে আপোনালোকে কেঁচা স্যালাড দি খাই লব পাৰে আৰু তাৰ পিছত আপোনালোকে যিখিনি ৰন্ধা বস্তু এইখিনি খাব পাৰে সো স্যালাডটো আপোনালোকে ট্ৰাই কৰক আৰু ট্ৰাই কৰি ভাল লাগিলে নিশ্চয় নিজৰ ৰেগুলাৰ ডায়েটত এড কৰিব কাৰণ ডায়েট মানে এনেকুৱা নহয় যে সদায় ষ্ট্ৰিক্ট একেবাৰে সব বস্তু মিলাই খাব লাগিব এই ধৰণৰ বস্তুবিলাকো আমি এড কৰি থাকিব লাগিব সো এড কৰিব আৰু কেনে লাগিল জনাব